হেল্ল' এভৰিৱান। এতিয়া আৰু গুড মৰ্ণিং এভৰিৱান বুলি নকওঁ, যিহেতুকে আবেলিয়ে হ'ল। কিন্তু আজি ৰাতিপুৱা একদম গা পা ধুই মেলি একদম টাইম নাই, ধুমাধুম গ'লোঁ। মানে আজি মেকআপ এটা আছিলে, মেকআপলৈ। ইফালে ঘৰত মিস্ত্ৰী আছিলে, মিস্ত্ৰীৰ লগত কথা পাতিবলৈ টাইমেই নহ'লে। এইফালে ধুমাধুম মানে বোলো আজি মই একো নুশুনো আৰু আপোনালোকে কি কৰে কৰি থাকক। তাৰপাছতে একদম মই আহি পেলাই বিয়া ঘৰ পাই গ'লোহি। আৰু পাই পেলাই এয়া দেখিছেনে, কইনা মানে তুলনি বিয়াৰ কইনা মেকআপ কৰিবলৈ আহিছোঁ আজি। তাকে আৰু কিমান কি পাৰোঁ নোৱাৰোঁ নাজানো, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে গোটেইখিনি ভালে কুশলে হৈ যায়, তাইৰো দিনটো ভালে কুশলে হৈ যায় আৰু মেকআপটো যাতে ধুনীয়া হয় দেখিবলৈ। তাৰপাছতে এয়া নিজৰ চেষ্টা অনুসৰি যিখিনি পাওঁ সেইখিনি কৰিবলৈতো সদায় চেষ্টা কৰোঁৱে। তথাপিও মানে ভাবোঁ আৰু যে সকলোৰে ভাল হওক। এয়া মানে কইনা একচুৱেলি কাপোৰ কানি মানে তাই পিন্ধোৱা হোৱাই নাছিলে, তেনেকেই ভিডিঅ'টো লৈছিলোঁ। তাৰপাছতে এয়া ফাইনেলি কৰি হোৱাৰ পাছত বহুত টাইম লাগিছিলে বাৰু, তথাপিও এয়া কষ্ট মষ্ট কৰি আৰু ইফালে ফাইনেলি মানে ৰেডি কৰিলোঁ। এয়া চাওক আজি আমাৰ কইনা কেনেকুৱা লাগিছে কমেণ্ট কৰিব সকলোৱে। আৰু ওচৰৰ পাজৰৰ সকলোখিনিয়ে জানেই বাৰু মই মেকআপ কৰোঁ বুলি। আৰু কাৰোবাক মানে লগা হ'লে মেকআপৰ বিষয়ে কিবা সুধিবলগীয়া থাকিলে ফেচবুকতে ইনবক্সত মেছেজ কৰিব। আৰু এয়া আজি ভিডিঅ'টো আগবঢ়ালোঁ ধুনীয়াকৈ আপোনালোকলৈ।